হেল্ল' এভৰিৱান, ৱেলকাম টু এ ডে ইন এ মিনিট। আজি আপোনালোকক লৈ যাম এখন ঠাইলৈ। হয়, আজি আপোনালোক আহি পালে নাৰায়ণপুৰস্থিত মাধৱদেৱ কলাক্ষেত্ৰত, যিখন সৌ-সিদিনা CMে ইনাউগুৰেট কৰি থৈ গৈছিল। এই কলাক্ষেত্ৰখনৰ কাম 2007 হাতত লোৱা হৈছিল যদিও এইখন সম্পূৰ্ণ হ'বলৈ আচলতে বহু বছৰৰ সময়ৰে প্ৰয়োজন হ'ল। তথাপিও সম্পূৰ্ণৰূপে হৈ উঠা নাই বাৰু, কিন্তু তথাপিও বহুখিনি কামেই আগবাঢ়িলে। ইমান ধুনীয়া পৰিৱেশটো, কি ক'ম, গছবোৰ ইমান সুন্দৰকৈ বেৰি থোৱা আছে। লগতে দেখিছেনে এই ঘৰবোৰ ইমান যে ধুনীয়া লাগিছে, সোমাই আহি একদম মনটো ফ্ৰেছ হৈ যায়। আৰু এই মূৰ্তিবোৰ দেখি যে ইমান ভাল লাগিছিল। কেনেকৈ বাৰু ইমান ধুনীয়াকৈ বনাব পাৰে এটা মূৰ্তি, ভাবি আচৰিত লাগে নহয়নে? আৰু এই পৰিৱেশবোৰ দেখিছেই। এইফালে যায় মিউজিয়ামলৈ। আচলতে মিউজিয়ামৰ কাম সম্পূৰ্ণ হৈ উঠা নাই, কাৰণ ভিতৰত এতিয়াও বহুখিনি বস্তু আহিবলৈ বাকী আছে। আৰু এইফালে আহি আমি গৈ পাম নামঘৰ, য'ত নেকি মাজুলীৰ কেইবাজনো আটাও থাকে। আপোনালোকে যদি ইয়াত আহিব বিচাৰিছে তেতিয়াহ'লে থকা খোৱাৰ ব্যৱস্থাও আছে, গতিকে আপোনালোক আহিব বিচাৰিলে আহিব পাৰে। আৰু ইয়াত আছিলে পদ্মলিপি ভৱন, য'ত বিভিন্ন ধৰণৰ মাধৱদেৱ শংকৰদেৱৰ লগত জড়িত বহু বস্তু সংৰক্ষণ কৰা হ'ব। আৰু এইফালে এটা আছে সুন্দৰ পুখুৰী, যাৰ পাৰত বহি আপোনালোকে সৌন্দৰ্য উপভোগ কৰিব পাৰে। লগতে কলাক্ষেত্ৰখনৰ ভিতৰত এখন সৰুকৈ পাৰ্কো আছে। ইয়াত আহি আপোনালোক সঁচাকৈয়ে বৰ আনন্দিত